আমি এটি ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ প্ৰেক্ষাগৃহৰ পশ্চিম অংশ সম্পূৰ্ণ লাইটৰ ব্যৱস্থা পশ্চিম অংশত ৰখা হৈছে আৰু সেই লাইটৰ ব্যৱস্থাৰ তলত যিসকল সদায় দৰ্শকে লাইটৰ ব্যৱস্থা কৰি ৰখা চাংখন লৰাই দিছে, আমি অনুৰোধ জনাইছোঁ তেখেতসকলে সেইটো কাম নকৰি অকণমান আঁতৰি আহি লাইটিঙৰ ব্যৱস্থাটো সুবিধা কৰি দিব বুলি অনুৰোধ জনাইছোঁ আৰু ৰাস কমিটিৰ সদস্য 2-4জন